ঠাণ্ডাবলৈ গৈছে। মোৰ ভাগতে আমনিপাল কৰিছে। এইপিনে জাতিলাও আৰু বিলাহীয়ে মাছ বনাব লৈছোঁ। আৰু মাছ ফ্ৰাই কৰি আছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এইপিনে বনাম এয়া পালেং আৰু গুড়া বিলাহী দি এটা চাটনি। দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো। এইফালে কৰি দিওঁ। এইফালে খিৰিকীলৈ চাই চাই ভাত ৰান্ধি আছোঁ আৰু সেয়া সন্মুখত মৰণা মাৰি আছে ট্ৰেক্টৰে। সেয়া চাই চাই মই ভাত ৰান্ধি ৰঙা হৈ যাওক তেতিয়ালৈকে মই এটা জলকীয়া আনি লওঁ। এতিয়া মই ইয়াত দি দিছোঁ এয়া এটা কেঁচা জলকীয়া। এইফালে ভাতে চুটি মাৰি মাৰি কৰি আছে। নহৰুৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে ভাত খাই। এতিয়া মই ইয়াত তাতে দি দিছোঁ এয়া জাতিলাও, আলু আৰু বিলাহী। সকলোৱে জনা আৰু এইটো মই বনাইছোঁ যেতিয়া দেখা দিছোঁ। এইফালে এয়া মাছৰ জোলৰ কাৰণে এইফালে ৰেডি হৈ আছে, সিজি আছে লাহে লাহে জাতিলাও, আলু, বিলাহী। আৰু এইফালে আমাৰ পিংকিয়ে মোক সহায় কৰি দিছে। এইপিনে তাই পুৰি আছে এয়া পিঁয়াজ, বিলাহী, জলকীয়া আৰু নহৰু। তাই মোক অকণমান সহায় কৰি দিছে আৰু বহুত দিনৰ মূৰত অহাৰ কাৰণে। চাই দে আকৌ অকণমান। এইপিনে এয়া মই বাচি আছোঁ এয়া পালেং, ঘৰৰ বাৰীৰে পালেং। ইয়াৰে বনাম মই এটা চাটনি। এতিয়া মোক পিংকিয়ে ভিডিঅ'টো কৰি সহায় কৰি দিছে। সেইপিনে পিঁয়াজ পুৰ উঠাই আছে। অলপ অলপ পিঁয়াজ পুৰা গোন্ধটো আহিছেই। কাৰেণ্টটো নাই কাৰণে অলপ দেৰি ৰৈ দিছোঁ চাটনিটো পিচিবলৈ। এনেকুৱা ঠাৰিবোৰো পেলাই নিদিব, এইবিলাকো দি দিব। বিৰাট টেষ্টি হয়, বনাই খাই চাব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। চাটনিৰ কাৰণে মই ৰেডি কৰি আছোঁ, কিন্তু কি হ'ব আজি খাবলৈ পাওঁ নাপাওঁ ঠিকনা নাই। কাৰেণ্টটো অহাই নাই এতিয়ালৈকে। এইপিনে ইয়াত বিলাহী দিছোঁ আৰু এইপিনে পিঁয়াজটো অলপ ক'লাখিনি এৰুৱাই দিছোঁ, নহ'লে তিতা হ'ব পাৰে। নহৰুটো অলপ অলপ এনেকৈ এৰুৱাই দিম। বেছি এৰুৱাব নালাগে, নহ'লে পুৰা পুৰা গোন্ধটো নাহিব। দি দিছোঁ। এইপিনে থোৱা আছে পুৰা জলকীয়া। কিন্তু এতিয়া কাৰেণ্ট আহিলেহে হ'ব দেই চাটনিটো, নহ'লে এনেকৈ শিকাই দিছোঁ, কেতিয়াবা বনাই খাই চাব। হয়তো বহুতে খাবও পাৰে, কিন্তু মই এনেকৈ বনাওঁ যেতিয়া দেখাই দিছোঁ। ইয়াত অলপ একেবাৰে পিচি শেষ হোৱাৰ পিছত অলপ নেমু চেপি দিব। গোল নেমু দিলে বেছি ধুনীয়া হয় সোৱাদটো। এইপিনে পিঁয়াজ, বিলাহী, নহৰু, জলকীয়া আৰু পালেং দি দিছোঁ আৰু লগতে অলপ কেঁচা মিঠাতেল দি দিব। কিন্তু মই আজি খাবলৈ পাওঁ নাই ঠিকনা নাই দেই, কাৰেণ্ট অহাই নাই এতিয়ালৈকে। এইফালে মাছৰ জোল এইপিনে উতলি আছে, তাতে মই দি দিছোঁ এইখিনি মাছ। ইয়াতো মই অলপ গোল নেমু চেপি দিম।
পিংকিয়ে চাটনি পিছাত সহায় কৰি দিছে দেই, অকণমান ট্ৰেইনিং দি আছোঁ তাইক। পাৰিছানে? পাইছে দেই ছোৱালীজনী। ৰেডি কৰি দিলে, মই তাত এতিয়া অকণমান গোল নেমু চেপি দিছোঁ আৰু এইপিনে মাছ হ'লেই ভাতটো খাই লওঁ আৰু লাহেকৈ। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব, মইতো ভাল পাওঁ খাই। যদি খাই ভাল পায় কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।